পূজা বৰ্তমান দুৱাৰতলীত শাৰদীয় ৰাণীক আদৰিবলৈ বৰ্তমান ব্যস্ত প্ৰতিখন পূজা মণ্ডপ ভক্তপ্ৰাণ ৰাইজক আকৰ্ষিত কৰিবলৈ প্ৰতিখন পূজা কমিটিয়ে ভিন্ন ভিন্ন আৰ্হিৰে তৈয়াৰ কৰি উলিয়াবলৈ যত্ন কৰিছে পূজা মণ্ডপসমূহ। অন্য বছৰৰ দৰে এই বছৰো গ্ৰেহাম বজাৰ পূজা কমিটিয়ে ফুলনি আকৃতিৰ মণ্ডপ নিৰ্মাণ কৰি সাজু হৈছে ভক্তপ্ৰাণ ৰাইজক মনোৰঞ্জন দিবলৈ। প্ৰায় ৬-৭ লাখ টকাৰ বাজেটেৰে মণ্ডপটো প্ৰায় সাজু কৰি উলিওৱাত ব্যস্ত এতিয়া কলিকতাৰ পৰা অহা শিল্পীসকলে। এই সম্পৰ্কে পূজাৰ আয়োজক কমিটিয়ে সংবাদ মাধ্যমৰ আগত কয় এইদৰে। যিটো থিম হৈছে এই থিমটো আমি এটা একদম হেৰিত লৈছোঁ তাৰমানে সকলো থলুৱা সামগ্ৰীৰ দ্বাৰা আমি কৈছোঁ গছৰ পাত চাত ঠিক এনেকুৱা ধৰণৰ কিছুমান বস্তু আৰু আমি যিবিলাক ফুল আপোনালোকে দেখি পাইছে সেইবিলাক আমি গোটেইখিনি মিটিঙৰ তাত কৰিছোঁ গোটেই বস্তুটো আৰু বাকীখিনি আমি থাৰ্মাকল ইউজ কৰিছোঁ মৰাপাটৰ কিছুমান বস্তু ইউজ কৰিছোঁ এটা গাৰ্ডেনৰ নিচিনা কৰোঁ এখন গাৰ্ডেনৰ হেৰিত আমি কৰিছোঁ এইটো ফুলৰ সজ্জাত আপোনালোকৰ সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে আনন্দ কৰিব পাৰিব ইয়াত। কিমান বাজেট? বাজেট আমাৰ 6-6.5 ভিতৰত আছে।